हेलो गाइस नमस्कार वेलकम टू माय यूट्यूब चैनल। आज এটা নতুন আপডেট লৈ আহিছো যেটো আপডেটৰ দ্বাৰা হয়তো আপোনালোকে বহুত উপকৃত হ'ব বুলি মই ভাবো কিয়নো এনএসপি নতুন এটা আপডেট আহিছে যেটো আপডেটৰ দ্বাৰা আপোনালোকে হয়তো বহুতে নাজানে আৰু যিসকলে জানে তেওঁলোকৰ কাৰণে নহয় ভিডিওটো যদিকে যিসকলে নাজানে তেওঁলোকৰ কাৰণেহে এনএসপি 2020-21 ৰ সেশন যিসকলে ৰিনিউৱেল কৰিছিলে বা যিসকলে ফ্ৰেছ কৰিছিলে তেওঁলোকৰ কাৰণে অতি সুখ হ'ব কিয়নো তেওঁলোকৰ পেমেণ্টসমূহ অহা আগষ্ট লাষ্ট উইকৰ ভিতৰত তেওঁলোকৰ পেমেণ্টসমূহ দিয়া হ'ব। গতিকে তেওঁলোকৰ মেৰিট লিষ্টত তেওঁলোকৰ নামসমূহ আছে নে নাই তেওঁলোকে কেনেদৰে চেক কৰিব সবিশেষ মই ভিডিঅ'ত নেক্সট এটা ভিডিঅ' বনাই আপোনালোকৰ আগত জনাম আপোনালোকৰ মেৰিট লিষ্টত আপোনালোকৰ নাম আছে নে এতিয়ালৈকে বৰ্তমান অসমৰ সেকেন্ড মেৰিট লিষ্ট বনিছে গতিকে থাৰ্ড মেৰিট লিষ্টত অলগেনে কাম আছে বাকি যিসকলৰ থাৰ্ড সেকেন্ড মেৰিট লিষ্টত যিসকলৰ নাম আছে তেওঁলোকৰ পেমেণ্টসমূহ আগষ্টৰ ভিতৰত পাই যাব। গতিকে এইটো এটা আছিল নতুনকৈ আপডেট আৰু যিসকলে ফ্ৰেছ কৰিছিলে তেওঁলোকেহে পইচাসমূহ আগষ্টৰ ভিতৰত পাব। যিসকলে 2020-21 ৰিনিউৱেল কৰিছিলে অহা বছৰ যিসকল যোৱা বছৰ পেমেণ্টসমূহ পাইছিলে তেওঁলোকৰ নতুন আপডেট এতিয়ালৈকে অহা নাই আৰু তেওঁলোকৰ আপডেটসমূহ আহিব কিয়নো তেওঁলোকে 2020-21 যিসকলে ফ্ৰেছ স্কলাৰশ্বিপ কৰিছিলে তেওঁলোকৰ বৰ্তমান মই কৈ দিলোঁ যিসকলে ৰিনিউৱেল কৰিছিলে তেওঁলোকৰ নতুন আপডেট আহিব। যিসকলে 2020-21 ফ্ৰেছ কৰিছিলে তেওঁলোকৰ পেমেণ্টসমূহ যেতিয়া পাই যাব তেতিয়া তাৰ পিছত তেওঁলোকৰ সেকেন্ড যিসকলে মানে আপোনালোকৰ ৰিনিউৱেল কৰিছিলে তেওঁলোকৰ পেমেণ্টসমূহ মেৰিট লিষ্ট বনিব। মেৰিট লিষ্ট বনাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ যিসকলৰ ভেৰিফাই হৈ আছে তেওঁলোকৰ পেমেণ্টসমূহ পাই যাব আৰু যিসকলৰ এতিয়ালৈকে সম্পূৰ্ণ ভেৰিফাই হোৱা নাই তেওঁলোকৰ কি ভেৰিফাই হ'ব আছে কিমান দূৰ প্ৰচেছ ভেৰিফাই হ'ব বাকি আছে সবিশেষ মই আপোনালোকৰ মোৰ ভিডিঅ'ৰ ডিসক্ৰিপশ্যনৰ তলত আপোনালোকক লিংক মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দি দিম আপোনালোকে তাত গৈ পিনি মোক আপোনালোকৰ স্ক্ৰীনশ্বটসমূহ আপোনালোকৰ যিমানটো প্ৰচেছ ভেৰিফাই হৈ গ'ল আৰু যিসকলৰ ভেৰিফাই হ'ব বাকি আছে সবিশেষ মোক তাত ইনষ্টাগ্ৰামত ফ'ল' কৰি আপোনালোকৰ তাত মোক আপোনালোকৰ স্ক্ৰীনশ্বটসমূহ শ্বেয়াৰ কৰিব আৰু সবিশেষ মেছেজ কৰি আপোনালোকক সুধিব মই আপোনালোকক সবিশেষ জনাই দিম। আৰু এটা কথা মই জনাই থওঁ যে আপোনালোকৰ নতুন আপডেট যেতিয়া আহিব মই আপোনালোকক মোৰ এই ইউটিউব চেনেলটোৰ দ্বাৰা আপোনালোকক সবিশেষ জনাই থাকোঁ। গতিকে আপোনালোকৰ 2021-22 যিসকলৰ ফ্ৰেছ আৰু ৰিনিউৱেল কৰিবলৈ আছে নতুন আপডেট আহিব তেওঁলোকৰ ফ্ৰেছ যিসকলে কৰিব নতুনকৈ এপ্লাই কৰিব যিসকলে কৰিম বুলি ভাবি আছে এনএসপি স্কলাৰশ্বিপ বা ইচ্ছানুদয় স্কলাৰশ্বিপ তেওঁলোকৰ কাৰণে নতুন আপডেট আহিব অহা এই সপ্তাহটোৰ ভিতৰতে তেওঁলোকৰ কাৰণে নতুন এটা আপডেট আহিব মই সেইটো আপোনালোকক জনাম। গতিকে যদি মোৰ ভিডিঅ'সমূহ চাই যদি আপোনালোকে ভাল পায় আৰু আপোনালোকৰ উপকৃত হয় বুলি ভাবে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো আগলৈ নতুন আপডেটসমূহ মই দি থাকিব পাৰোঁ। আৰু জনাই দিওঁ যে 2020-21 যিসকলে ৰিনিউৱেল কৰিছিলে তেওঁলোকৰ মেৰিট লিষ্ট এতিয়ালৈকে বনা নাই অসমৰ বাকি বেলেগ বাকিখিনি হৈ গৈছে কিন্তু আমাৰ অসমৰখিনি হোৱা নাই এতিয়ালৈকে। যেতিয়া আমাৰ অসমৰখিনি নতুন সেকেন্ড মেৰিট লিষ্ট বা ফাৰ্ষ্ট মেৰিট লিষ্ট যেতিয়া বনে তেতিয়া মই আপোনালোকক সবিশেষ জনাই দিম আৰু মেৰিট লিষ্টৰ নামসমূহ কেনেদৰে চেক কৰিব লাগে সেইটো হয়তো আপোনালোকে নাজানে বহুতে মই আপোনালোকৰ নেক্সট ভিডিঅ' এটা মই এইটো আজি কাইলৈ ভিতৰত মই আপোনালোকক বনাই মেলি মই আপোনালোকক দিম আপোনালোকৰ মেৰিট লিষ্টত আপোনালোকৰ নামসমূহ আছেনে নাই কেনেদৰে চেক কৰিব। গতিকে এইটো আছিল নতুন এটা আপডেট আৰু আপোনালোকৰ যদি মেৰিট লিষ্টৰ নাম আছে যিসকলে ফ্ৰেছ কৰিছিলে 2020-21 তেওঁলোকৰ পেমেণ্টসমূহ অহা আগষ্টৰ লাষ্ট উইকৰ ভিতৰত দিয়া হ'ব। এইটো আছিল নতুন আপডেট আৰু যিসকলৰ ফ্ৰেছ কৰিছিলে সেইখিনি ক'লোৱে মই যিসকলে ৰিনিউৱেল কৰিছিলে ৰিনিউৱেলখিনি আগষ্টৰ লাষ্ট উইকৰ ভিতৰত তেওঁলোকৰ মেৰিট লিষ্ট বনিব আৰু ফাৰ্ষ্ট মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্ট থাৰ্ড আপোনালোকৰ তিনিটা মেৰিট লিষ্ট বনে তিনিটা মেৰিট লিষ্টৰ ভিতৰত আপোনালোকৰ যিসকলৰ মেৰিট লিষ্টৰ নামসমূহ থাকে তেওঁলোকে পেমেণ্টসমূহ পাব আৰু যিসকলৰ এতিয়ালৈকে বৰ্তমান ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ ভেৰিফাই হোৱা নাই তেওঁলোকৰ এতিয়ালৈকে ভেৰিফাই হোৱা নাই তেওঁলোকৰ কাৰণে এটা আপডেট আছে নতুন আপডেট মই আপোনালোকক মই যিমান পাৰোঁ সময় সহায় কৰিম। আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিত যাব তলত মই দি দিম আপোনালোকৰ তাৰ পৰা গৈ মানে মই আপোনালোকৰ যিমানটো ভেৰিফাই হ'ব বাকী আছে আপোনালোকক মই যদি ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ এতিয়ালৈকে ভেৰিফাই হোৱা নাই তেন্তে আপোনালোকক মোক স্ক্ৰীনশ্বটসমূহ শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ এপ্লিকেশ্যন আইডিটো আৰু ডেট অফ বাৰ্থটো মোক দি দিব মই আপোনালোকক যিমানটো পাওঁ সহায় কৰিম আৰু আপোনালোকক মই তেওঁলোকৰ ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ আপোনালোকক মই মেইল কৰি মেলি আপোনালোকৰ প্ৰব্লেমসমূহ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু এটা কথা জনাই দিওঁ যিসকলৰ ৰিনিউৱেল কৰিছিলে বহুতৰ আপডেট আছে নতুন এটা আপডেট যিসকলে 2020-21 ৰিনিউৱেল কৰিছিলে তেওঁলোকৰ এইটো সপ্তাহৰ আগত আপোনালোকৰ বহুতৰে স্কলাৰশ্বিপ ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ ভেৰিফাই হোৱা নাছিলে তেওঁলোকৰ অলৰেডি হৈ গ'ল।